নমস্কাৰ এই মুহূৰ্তত জনাইছো 2022 বৰ্ষৰ মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰীৰ বাবে এটা সুখবৰ অৱশেষত ফাইনেল সিদ্ধান্ত লৈছে 7 জুনত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল 7 জুনত পুৱাই ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল এই মুহূৰ্তত এটা ডাঙৰ খবৰ মেট্ৰিক ছাত্ৰ-ছাত্ৰীৰ বাবে এই মাত্ৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 7 জুনতে প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল 14 টকা ৱেবছাইট মুকলি কৰা হৈছে আৰু মোবাইল এপছৰ লগতে মুকলি কৰা হৈছে আজি ভিডিঅ'ৰ জৰিয়তে প্ৰমাণিতভাৱে ছাত্ৰ-ছাত্ৰীসকলক জনাম গতিকে সকলো ছাত্ৰ-ছাত্ৰীয়ে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাই থাকিব আৰু আমাৰ চেনেলটো যদি তোমালোকে নতুনকৈ আহিছা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেধৰণে সদায় ভিডিঅ'সমূহ পাই থাকিবলৈ এতিয়া তোমালোকক জনাম যে 7 জুনত প্ৰকাশ পাব 2022 বৰ্ষৰ মেট্ৰিক দিয়া ছাত্ৰ-ছাত্ৰীৰ ফলাফল ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰথমতে টুইটাৰ একাউণ্টত যাবা টুইটাৰ একাউণ্টত গৈ সাৰ্চ কৰিবা হিমন্ত বিশ্ব শৰ্মাৰ যিটো অফিচিয়েল একাউণ্ট সেই অফিচিয়েল একাউণ্টলৈ অহাৰ লগে লগে তোমালোকে অলপ তলফালে যাবা যোৱাকালি সন্ধিয়া এটা পোষ্ট কৰিছিল যেটো পোষ্টত স্পষ্টভাৱে কোৱা হৈছিল 9 ঘণ্টা আগতে ইয়াত কোৱা হৈছে তোমালোকে মনোযোগ দি চাবা ক্লিক কৰাৰ পিছত ৰিজাল্ট অফ হাই স্কুল লিভিং সাৰ্টিফিকেট এক্সামিনেশ্যন উইল বি এনাউন্সড অন 7 জুন 2022 অৰ্থাৎ 7 জুনত ঘোষণা হ'ব 2022 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ হাই মাদ্ৰাছাৰ ফলাফল গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে বহুতে ভাবি আছিল যে কেতিয়া ফলাফল ঘোষণা কৰা হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে ইতিমধ্যে বহুকেইটা ৱেবছাইটত প্ৰকাশ পাব ৱেবছাইটৰ বাহিৰেও মোবাইল এপছৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ৰিজাল্টসমূহ চাব পাৰিব ছাত্ৰ-ছাত্ৰীসকল লগতে কোৱা হৈছে যে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত 15 মাৰ্চৰ পৰা সৰ্বমুঠ 903টা পৰীক্ষা কেন্দ্ৰত হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু মুঠ 903টা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত 131টা অসম হাই মাদ্ৰাছা পৰীক্ষাৰ কেন্দ্ৰ সংলগ্ন হৈ আছিল বুলি জানিব পৰা গৈছে